নমস্কাৰ, মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি যান্ত্ৰিকতাৰ পৰা অকণমান দূৰত আমি চাৰিওজনেই ফুৰিবলৈ আহিলোঁ। ইহঁত মোৰ হৈছে ক্লাছ 5ৰ পৰা আমি ডিগ্ৰীলৈ একেলগে পঢ়া। তাৰে মোৰ ওচৰতে এজনী যে আছে হোৱাইট টপ পিন্ধি আছে, তাই বাৰু নহয়, তাই তৃষ্ণাৰ ফ্ৰেণ্ড হয়। এয়া মই ঘৰৰ পৰা যাব ওলালোঁ, প্ৰায় 4মান বজাত ঘৰৰ পৰা যাব ওলালোঁ। যিহেতু ইমান ৰ'দত সোনকালে যাবও নোৱাৰি। আমি গোটেইকেইজনী স্কুটি লৈ যাম আৰু মই এয়া যাব ওলালোঁ, দেখা পাইছে আপোনালোকে ভিডিঅ'ত। আৰু আমি নলবাৰী আহি পালোঁ। নলবাৰী আহি আমি চাৰিওজনী লগ হ'লোঁ। আমাৰ প্লেনটো একেবাৰে হঠাৎ হৈছিল, মানে 1মান বজাত প্লেন বনাইছোঁ আৰু 4টামান বজাত আহিছোঁ। আহি প্ৰথমতে আমি আম 1 কেজি কিনি ল'লোঁ। খুৰাজনে বিৰাট মিঠা বুলি কৈছিল আমখিনি, কিন্তু বিৰাট টেঙা আছিল, পিছফালে আমি খাবই নোৱাৰিলোঁ। তাৰপিছত আমি ঠাণ্ডা, আইচক্ৰীম, চিপছ এইবিলাক কিনি ল'লোঁ। ৰিমু কিনি ল'লে। আমি ডিছ আৰু গিলাচো অনা নহ'ল আৰু গমো পোৱা নাই একচুৱেলি মই ইয়ালৈ আহিম বুলি। আমি নলবাৰী আহিম বুলি ভাবিছিলোঁ প্ৰথমতে, সেইকাৰণে অহা নাই, কিনি আনিলোঁ। আৰু এয়া আমি আহি পালোঁ। আপোনালোকে ঠাইখন দেখি গম পাইছে চাগে। আমি পাগলদিয়া ৰিজৰ্টলৈ ফুৰিবলৈ আহিলোঁ, কিন্তু আহি দেখা পালোঁ ইমান জংঘল হৈছে, মানে ভয়ানক। আৰু হ'ব দিয়কচোন, এতিয়া যিহেতু বাৰিষা কাল, মানে এনে যিটো সৌন্দৰ্য সেইটো সৌন্দৰ্য কিন্তু নাই। মানে নতুন বছৰৰ আগে ভাল কৰিব, যিহেতু এইটো পিকনিক প্লেচ হয়। আমি চাৰিওজনী আহি পালোঁ। 2খন স্কুটিত আমি চাৰিওজনী আহিছোঁ ধুনীয়াকৈ। আহি অকণমান আমি ভিতৰৰ ফালে গ'লোঁ। ভাবিলোঁ আমি নদীৰ পাৰতে এটা মিনি চেলিব্ৰেশ্যন কৰিম, আৰু যিহেতু আমি একেবাৰে লগ নাপাওঁ। আগতেতো আমি সদায় লগ হৈছিলোঁ, সদায় একেলগে কলেজ যাওঁ, স্কুল যাওঁ, একেলগে বহোঁ। আমি 3জনী, আৰু তৃষ্ণা, ৰিমু, মই। হোৱাইট টপ পিন্ধাজনী কিস্মিতা হয়, এইটো তৃষ্ণাৰ বান্ধৱী হয়। তাইৰ লগত একেলগে পঢ়িছে তৃষ্ণাই। যিহেতু মই LLB কৰিলোঁ, ৰিমুই MA কৰিলে, আৰু তৃষ্ণা আৰু কিস্মিতা বোলে এজনী GNM পঢ়ি সিহঁতে কমপ্লিট হৈছে, আৰু আমাৰো কমপ্লিট হৈছেই বাৰু। আৰু ইনষ্টাগ্ৰামত যে দেখা পায় তেনেদৰে আমি ভিডিঅ' শ্বুট কৰি আছোঁ এইবোৰ। কিন্তু কেনেকুৱা হৈছে ভিডিঅ' এতিয়ালৈকে দেখাই নাই। মই কৈছোঁ মই বিহাইণ্ড দ্য চিন বনাম দে, তহঁতে ভালদৰে বনা। পিছত আমি বিচনা লৈ আহিছিলোঁ, আহি চাৰিওজনী বহি ল'লোঁ। বহি ফটো উঠিলোঁ। তাৰপিছত প্লেটবিলাক সজালোঁ। ইমান বস্তু আমি লৈ অহা নাই, খোৱা বস্তু। আৰু বিশ্বাস কৰক এইখিনি বস্তুৰে আমাৰ ৰৈ গৈছে। আম 1 কেজি যে অনা বুলি ক'লোঁ, বিৰাট টেঙা। আমি ভাবিছিলোঁ গৰম আম খাম, কিন্তু আম খোৱাই নহ'ল। অকণমান খাই আমি পিছফালে গম পাব আমি কি কৰিছোঁ, আমখিনি, বাকী থকা আমখিনি। চিপছো অকণমান খাইছোঁ। ঠাণ্ডাও মানে বিৰক্তি লাগি গৈছে, কিমান খাব আৰু। অকণমান খাই আমি নাখালোৱে চাৰিজনী, আৰু বহুত এনজয় কৰিলোঁ, বহুত কথা পাতিলোঁ। যিহেতু কৰ্মসূত্ৰে আমি এতিয়া লগো নাপাওঁ তেনেকৈ। আগতে ক'লে আপোনালোকক ভিডিঅ'ত সদায় লগ হৈছিলোঁ। সঁচাই স্কুলৰ দিনবোৰ অকণমান বিশেষ থাকে, আৰু স্কুলৰ ফ্ৰেণ্ডবিলাকো অকণমান বিশেষ থাকে। কাৰণ সিহঁতৰ লগতে সিহঁতে আমাক বুজায়। মই যদি সঁচাত ক'ব যাওঁ, বন্ধুত্ব মানে কি, আমি LP স্কুল বা যোনে য'তে নপঢ়ক কিয়, প্ৰাইভেট হওক চৰকাৰী হওক, আমি বন্ধুত্ব আমি সিহঁতৰ পৰাই বুজোঁ। আমি কলেজ লেভেল হওক বা বেলেগ লেভেলত আমি যিমানে ফ্ৰেণ্ডছ নাপাওঁ কিয়। এয়া চাওক, আমি কুকুৰটোক দিছিলোঁ, যদি কুকুৰটোৱে আম নাখালে, ৰিমুই তাৰপিছত কি কৰিলে, তাতে আৰু ছাগলী আছিল, তাই ছাগলীক দি দিলে গোটেইখিনি। কাৰণ এনেকৈ পেলাই দিব বেয়া লাগে, কাৰণ কিছুমান মানুহে খাবই নাপায়। আৰু মই ক'লোৱেই নহয় ভিডিঅ'টোত যে টেঙা কাৰণে আমি একেবাৰে খাব নোৱাৰিলোঁ। অকণমান খাইছোঁ তথাপিতো, কিন্তু পেলাই দিয়াৰ পিছত কিন্তু ছাগলীজনী ধুনীয়াকৈ খাইছে, কেনেকুৱা বেয়া লগা নাই। এতিয়া আহিছে আমাৰ ৰিলছৰ টাইম। ৰিমু বোলে ৰিলছ নবনায়, তাই ভিডিঅ' কৰিব। এতিয়া আমাক তৃষ্ণা আৰু কিস্মিতাই মোক শিকাই আছে। মই ইমান পাৰফেক্ট নহয় ৰিলছ বনোৱাত। মই ডান্স কৰিব পাৰোঁ বাৰু, নোৱাৰা নহয়, কিন্তু ৰিলছৰ লগত কিবা মই অলপ আনকমফৰ্টেবল পাওঁ। তথাপিও সিহঁতৰ অনুৰোধত অকণমান চেষ্টা কৰিছোঁ। ইয়াতে ষ্টেপবিলাক মোক শিকাই দি আছে। আৰু ফাইনেলি ৰিলছটো ধুনীয়াও হৈছে। ৰিলছটো মই আপলোড কৰিম বাৰু দেৰিকৈ। আৰু আপোনালোকক ক'লে আমি খুব বেছি 1.5 ঘণ্টামান আছোঁ, কাৰণ তৃষ্ণাৰ ডিউটিও আছিল, তাইৰ নাইট ডিউটি আছিল। গতিকে আমি ৰিলছটো ফাইনেলি বনালোঁ। তাৰপিছত বস্তুবিলাক গোটেই কেইজনী আমি সামৰি ল'লোঁ। আমি ঘৰ যাবলৈ, কাৰণ আমাৰ ঘৰ ঘৰৰ পৰা অকণমান দূৰ হয়, নলবাৰীতে হয় যদিও। তাৰপিছত আমি কি কৰিলোঁ, গোটেইখিনি বস্তু সামৰি আমি গোটেইকেইটা ওলাই আহিলোঁ। ওলাই আহোঁতে ইয়াত ধুনীয়াকৈ মানে অকণমান পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এনেই বহুত ধুনীয়া দেই প্ৰাকৃতিক পৰিৱেশটো তাৰে, আৰু খুব ভাল লাগে। আৰু এখন ৰিজৰ্ট আছে কোঁৱা ৰিজৰ্ট অকণমান আৰু দূৰ হৈ যায়, সেইকাৰণে আমি নগ'লোঁ, পাগলদিয়াতে গ'লোঁ। কিন্তু নতুন বছৰৰ সময়খিনিত বেছি ধুনীয়া লাগে, খুব ধুনীয়াকৈ সজায়। তাৰপিছত আমি অকণমান তাতে ঘূৰি আৰু অকণমান ফটো উঠিলোঁ। উঠাৰ পিছত আমি তাতে আছিল জুলুঙা, আমি বহুত আৰু শৈশৱ কালৰ স্মৃতি তাতে অকণমান উঠিলোঁ। আৰু মই সৰুৰ পৰাই বিৰাট ভাল পাওঁ, বিশ্বাস কৰক। 4 বছৰমান আগলৈকে মই জুলুঙাত উঠি আহিছিলোঁ। মানে কি, আমাৰ ঘৰতে বনোৱা আছিল, এতিয়া মায়ে কাটি দিছে, কাৰণ তাতেই উঠি থাকোঁ, মই কি বিৰাট ভালো পাওঁ।
আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে মই ভিডিঅ' ইমান ভালদৰে বনাবও নাজানো তথাপিতো অকণমান চেষ্টা কৰিছোঁ আপোনালোকক মনোৰঞ্জন দিবলৈ আশা কৰোঁ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব লগতে যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেই 2-3খনমান ফটো উঠিছিলোঁ লগাই দিলোঁ বেছি ফটো উঠাও নহ'ল এয়া আমি তিনিজনী কিস্মিতা তৃষ্ণা মই আৰু এয়া হৈছে ৰিমু তৃষ্ণা মই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে বাই বাই